দোস্ত কাশ্মীৰক লৈ ভাৰত পাকিস্তানৰ মাজত আগৰে পৰা আমি বহুতো বিবাদ দেখি আহিছো যি বিবাদ 1947 চনৰ পৰাই চলি আহিছে কিন্তু এই বিবাদ কেনেকৈ আৰু কিয় হ'ব পালে আহক এই সম্পূৰ্ণ কাহিনী জানিম আজিৰ এই ভিডিঅ'ত দৰাচল দোস্ত যি সময়ত ভাৰতত ব্ৰিটিছৰ শাসন চলিছিল তাৰ আগৰে পৰাই কাশ্মীৰত ৰজাৰ শাসন চলি আহিছিল আৰু 1947 চনৰ সময়ছোৱাত কাশ্মীৰৰ ৰজা আছিল হৰি সিং দোস্ত এনেকুৱা বহুতো ষ্টেট আছিল য'ত ৰজাৰ শাসন চলিছিল 1947 চনত যেতিয়া ব্ৰিটিছে ভাৰত এৰি যায় আৰু লগতে ভাৰতক দুই ভাগত ভাগ কৰি যায় এভাগ হৈছে পাকিস্তান আৰু ভাৰত কিন্তু য'ত ৰজাৰ শাসন চলিছিল সেই ষ্টেট বিলাকক নিজৰ ইচ্ছাৰে থাকিবলৈ কয় সেইবাবে ৰজা হৰি সিঙে না ভাৰতৰ লগত আহে না পাকিস্তানৰ লগত যায় তেখেতে কাশ্মীৰত বেলেগকৈ এখন দেশ বনাই থকাৰ সিদ্ধান্ত লয় আৰু ঠিক তেনেকৈ থকা আৰম্ভ কৰে কিন্তু সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু চৰ্দাৰ বল্লভভাই পাটেলে বহুত চেষ্টা কৰে কাশ্মীৰক ভাৰতৰ লগত আনিবলৈ আৰু আনফালৰ পৰা পাকিস্তানেও বহুত চেষ্টা কৰে কাশ্মীৰক পাকিস্তানৰ লগত মিলাবলৈ কিন্তু ৰজা হৰি সিঙে ৰজাৰ পদ হেৰুৱাৰ ভয়ত তেখেতে অকলে থকা সিদ্ধান্ত লয় দোস্ত এনেকৈ বহুদিন পাৰ হোৱাৰ পিছত পাকিস্তানে এটা প্লান বনায় আৰু 1952 চনত কাশ্মীৰত এটেক কৰে আৰু ৰজা হৰি সিঙক হত্যা কৰি কাশ্মীৰ কাঢ়ি ল'ব খোজে যেতিয়া এই খবৰ ৰজা হৰি সিঙে জানিবলৈ পায় তেতিয়া ৰজা হৰি সিঙে ভাৰতৰ পৰা সহায় বিচাৰে কিন্তু ভাৰতৰ পৰা জৱাহৰলাল নেহৰু আৰু চৰ্দাৰ বল্লভভাই পাটেলে কয় যে কাশ্মীৰ যেতিয়ালৈকে ভাৰতত সন্মিলিত নহয় তেতিয়ালৈকে আমি কোনো ধৰণৰ সহায় কৰিব নোৱাৰো বুলি দোস্ত যিহেতু ৰজা হৰি সিঙৰ মৃত্যুৰ ভয় আছিল সেইবাবে তেখেতে অৱশেষত ভাৰত চৰকাৰৰ লগত কিছুমান ৰুল বনাই তেখেতে কাশ্মীৰক ভাৰতৰ লগত সন্মিলিত কৰিবলৈ মানি লয় আৰু চুক্তিপত্ৰত সাইন কৰে আৰু ইয়াৰ পিছতে চৰ্দাৰ বল্লভভাই পাটেলৰ আদেশত ইণ্ডিয়ান আৰ্মি কাশ্মীৰত এন্ট্ৰি মাৰে আৰু আৰম্ভ হয় ভাৰত পাকিস্তানৰ যুদ্ধ দোস্ত এই যুদ্ধ চলি থকা অৱস্থাতে পণ্ডিত জৱাহৰলাল নেহৰুৱে এই প্ৰব্লেম ইউএনঅত লৈ যায় আৰু ইউএনঅক এই প্ৰব্লেম সলভ কৰিবলৈ দিয়ে দৰাচল দোস্ত পণ্ডিত জৱাহৰলাল নেহৰুৱে ভাবিছিল ইউএনঅয়ে পাকিস্তানক উভতি যোৱাৰ আদেশ দিব বুলি কিন্তু সেই সময়ত আমেৰিকাই পাকিস্তানক সাপোৰ্ট কৰিছিল আৰু ইউএনঅত আমেৰিকাই চাল খেলি এটা আদেশ দিয়ে যে দুয়ো পক্ষই যুদ্ধ বন্ধ কৰিবলৈ আৰু কয় কাশ্মীৰ পাকিস্তানৰ লগত যায় নে ভাৰতৰ লগত যায় এই ডিসিশন কাশ্মীৰৰ জনতাই ল'ব বুলি দোস্ত যেহেতু যুদ্ধৰ সময়ত পাকিস্তানৰ আৰ্মি কাশ্মীৰৰ আধা অংশত আৰু ভাৰতৰ আৰ্মি কাশ্মীৰৰ আধা অংশত আছিল যেতিয়া যুদ্ধ সমাপ্ত কৰা আদেশ পায় তেতিয়া সকলোৱে নিজৰ নিজৰ ঠাইত ৰৈ যায় আৰু সেই ঠাইক এলওচি yani লাইন অফ কন্ট্ৰোল নামেৰে ঘোষণা কৰা হয় দোস্ত তেতিয়াৰ পৰা আধা কাশ্মীৰত পাকিস্তানৰ শাসন চলে আৰু আধা কাশ্মীৰ ভাৰতৰ ভাগত পৰে দোস্ত যেতিয়ালৈকে কাশ্মীৰত ধাৰা 370 আছিল সেই সময়লৈকে কাশ্মীৰৰ ৰুল কানুন পতাকা ভাৰতৰ পৰা সকলো বেলেগ আছিল কিন্তু যেতিয়া বিজেপি চৰকাৰ শাসনত আহে তেতিয়া কাশ্মীৰৰ পৰা ধাৰা 370 শেষ কৰে আৰু সেই দিনাৰ পৰা কাশ্মীৰত ভাৰতৰ ৰুল কানুন পতাকা সকলো আৰম্ভ হয় দোস্ত এয়াই আছিল কাশ্মীৰৰ সম্পূৰ্ণ বিবাদ যি বিবাদ হয়তো কেতিয়াও শেষ নহব বিজেপি চৰকাৰে কাশ্মীৰৰ পৰা ধাৰা 370 কেনেকৈ আঁতৰালে আৰু এই কেনেকৈ সম্ভৱ হ'ব পাৰিল তাৰ বিষয়ে বেলেগ এটা ভিডিঅ'ত কথা পাতিম ভিডিঅ'ত আজিলৈ ইমানেই ভিডিঅ'টো যদি ভাল লাগিল এটা লাইক কমেন্ট আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পাম এটা নেক্সট ভিডিঅ'ত তেতিয়ালৈকে জয় হিন্দ জয়